মৰিয়নীত সমজিলা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন। দেশৰ বিভিন্ন ঠাইৰ লগতে মৰিয়নী লাহিং শুকানজানত নতুনকৈ স্থাপন কৰা মৰিয়নী সমজিলা কাৰ্যালয়ত ৭৯তম স্বাধীনতা দিৱস প্ৰথমবাৰৰ বাবে লাহিং গ্ৰাউণ্ড হাইস্কুলৰ পথাৰত অনুষ্ঠিত কৰা হয়। পুৱা পতাকা উত্তোলন কৰে সমজিলা আয়ুক্ত অভিজিত গগৈ। ইয়াৰ পাছতে তেওঁ স্বাধীনতা দিৱসৰ ওপৰত ভাষণ আগবঢ়ায়। উক্ত অনুষ্ঠানত বিধায়ক ৰূপজ্যোতি কুৰ্মী, পূব যোৰহাট খণ্ড উন্নয়ন বিষয়া আৰু বহুকেইজন চৰকাৰী বিষয়া, পঞ্চায়তৰ প্ৰতিনিধিসকল, শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে। অনুষ্ঠানত কেইবাখনো বিদ্যালয় এনচিচি দলসমূহে কুচকাৱাজ প্ৰদৰ্শন কৰে। তাৰ উপৰিও বিহু, ঝুমুৰ আৰু গিবন কুচিবল নাট্যগোষ্ঠীৰ পঞ্চানন দুৱৰাই পৰিচালনা কৰা এখন বাটৰ নাট প্ৰদৰ্শন কৰে। এই সন্দৰ্ভত বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু সম জিলা আয়ুক্ত অভিজিত গগৈয়ে সবিশেষ জানিবলৈ দিয়ে। মৰিয়নীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। মোৰ মা স্বৰ্গীয় ৰূপম কুৰ্মী ডাঙৰীয়ানী মৰিয়নী সমষ্টিৰ তিনিবাৰকৈ বিধায়িকা আছিল। মই মৰিয়নী সমষ্টিৰ ৰাইজৰ আশীৰ্বাদত মন্ত্ৰিত্ব সন্মান লাভ কৰিছিল। মৰিয়নী মোৰ বাবে বহু আপোন হৃদয় থকা এটি নাম, আৰু আজি এই মৰিয়নী মই চাওঁতে ৫বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিলোঁ আৰু বৰ্তমান ৰাইজৰ সেৱাত ব্ৰতী হৈ আছোঁ। মোৰ ক'বলৈ ভাষা নাই, মই ইমানেই আনন্দিত। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই দূৰদৰ্শী চিন্তাৰে সমজিলা স্থাপনৰ যি পদক্ষেপ গ্ৰহণ কৰিলে, আমি তেখেতক শব্দৰে ধন্যবাদ জ্ঞাপন কৰিব নোৱাৰিম। বহুত তথাপি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই সমজিলাৰ আজি এই দৃশ্য দেখা পায়, সপোনতো ভবা নাছিলোঁ এনে দৃশ্য দেখা পাম, কিন্তু এই দৃশ্য দেখা পাই খুবেই আনন্দিত অনুভৱ কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নতুনকৈ এটা মৰিয়নী সমষ্টিলৈ আহিছে আৰু সমষ্টি ভিত্তিত প্ৰশাসন একেবাৰে গাঁৱৰ ৰাইজৰ ওচৰলৈ চপাই দিয়া এইটো পদক্ষেপ শলাগ ল'বলগীয়া। প্ৰত্যেক বিষয়া কৰ্মচাৰী এটা নিৰ্দিষ্ট কেন্দ্ৰীয় স্থানৰ পৰা আহিবলৈ দূৰত্ব হয়, আৰু যি পৰিদৰ্শন বা প্ৰশাসনিক ব্যৱস্থাসমূহ বা চৰকাৰী আঁচনিসমূহ ন্যায়িকে পৰিচালনা হৈছে নাই, ৰাইজে পাইছে নাই, সেইসমূহ স্বাস্থ্যৰ কাৰণেও যথেষ্ট অসুবিধা হয়। এতিয়া যেতিয়া প্ৰশাসন একেবাৰে মাজমজিয়া সমষ্টি ভিত্তিত স্থাপন হৈছে সমজিলা কাৰ্যালয়, বিষয়াসকল আহিব, খুব ওচৰৰ পৰা প্ৰশাসনে ৰাইজক সেৱা কৰিবলৈ সুবিধা লাভ কৰিব, আৰু ইয়াৰ ফলত ৰাইজ উপকৃত হ'ব। মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আজি এই সুন্দৰ ঐতিহাসিক ক্ষণ আমাক প্ৰদান কৰাৰ বাবে তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মতে সকলোকে ৭৯তম আমাৰ স্বাধীনতা দিৱস সকলোকে মই শুভেচ্ছা জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ মৰিয়নী সমজিলা গঠন হৈছে নতুনকৈ, আৰু এইটো প্ৰথমবাৰৰ কাৰণে আজি পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। আজি ইতিমধ্যে খুব ভালদৰে হৈ গৈছে। আমাৰ বিভিন্ন মহাবিদ্যালয়, স্কুলৰ পৰা এনচিচি, স্কাউটছ এণ্ড গাইড আহি ইয়াতে পাৰ্টিচিপেট কৰিলে ইতিমধ্যে, আৰু তাৰ লগতে আমাৰ সাংস্কৃতিক কেইবাটাও দলে বিহু, আমাৰ ঝুমুৰ আৰু এখন বাটৰ নাট, য'ত পথ সুৰক্ষাক লৈ ইতিমধ্যে তেওঁলোকে পাৰফৰ্ম কৰিলে। আৰু ইতিমধ্যে আমাৰ ইয়াতে যিখিনি অঞ্চলৰ লোক আছে, জ্যেষ্ঠ নাগৰিক আদি কৰি আমাৰ সকলো ইয়াতে উপস্থিত হৈছে। গতিকে সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু ইয়াত অহাৰ কাৰণে। আৰু যিহেতু সমজিলা নতুনকৈ হৈছে আৰু প্ৰশাসনটো ৰাইজৰ ওচৰলৈ নিয়াৰ এটা প্ৰয়াস অসম চৰকাৰৰ পৰা কৰা হৈছে, আৰু অনাগত দিনত মই আশা কৰিছোঁ ৰাইজৰ সহযোগত আমি মৰিয়নী যি সমজিলা তাৰ প্ৰত্যেকটো ক্ষেত্ৰতে আমি যাতে উন্নয়নৰ দিশে আগবঢ়াই নিব পাৰোঁ, আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। তাই আশা কৰিছোঁ মৰিয়নী যি সমজিলা আছে অনাগত ভৱিষ্যতত আমাৰ যোৰহাট জিলাখনক এই সমজিলাৰ অংশ হিচাপে উন্নতিৰ পথত আগবাঢ়িব। পুনৰবাৰ সকলোকে ধন্যবাদ জনাই